আদ্ৰিত আমি আদ্ৰিতক ঘৰত ৰংমন বুলি মাতো আজি আকৌ ভিডিঅ'ত ৰংমন ওলাইছে আজি ৰেচিপিটো কি ৰংমন मैंगो आइसक्रीम আজি ম্যাঙ্গো আইসক্রিম কোনে বনাব ৰংমন मामा बनाबो মই খাম আজি ৰেচিপিটো আপোনালোকে গম পালে ম্যাঙ্গো আইসক্রিমৰ ৰেচিপি এটা ৰেচিপিটো চাও হক ম্যাঙ্গো আইসক্রিম বনাবলে প্ৰথমতে এটা পকা আম লৈছো এতিয়া আমটো মই কাটি লম আমটো মই এনেদৰে কাটি বেছি ভাল পাওঁ কাৰণ হাতখনটো তেতিয়া নালাগে আৰু পিছবিলাকো খুব ধুনিয়াকৈ ওলাই আৰু গ্ৰাইন্ড কৰিবলৈ একেবাৰে ইজি হয় এয়া চাওক এয়া গোটেইখিনি আম মই এনেকৈ উলিয়াই ললো এতিয়া আমখিনি খুব মিহিকৈ গ্ৰাইন্ড কৰি পেষ্ট কৰি লম এইটো মই এটা ডাঙৰ বাউল লৈছো আৰু এইটো 200 গ্ৰামৰ ক্ৰীমৰ পেকেটটা লৈছো এইটো পেকেট মই 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিছিলো এতিয়া ক্ৰীমখিনি উলিয়াই লম আপোনালোকে যিকোনো ব্ৰ্যান্ডৰে ক্ৰীম ল'ব পাৰে ক্ৰীমখিনি আপোনালোকে এনেকুৱা হুইস্ক এডালেদি 15 মিনিটৰ কাৰণে ফেটি ল'ব পাৰে নহলে ইলেক্ট্ৰনিক হ্যান্ড মিক্সাৰেও কৰিব পাৰে মই ইলেক্ট্ৰনিক হ্যান্ড মিক্সাৰে 4-5 মিনিটৰ কাৰণে কৰি লম এইখিনি আইসক্ৰীম বনাবৰ কাৰণে খুব ধুনীয়া জুখত হৈছে এতিয়া ইয়াত গ্ৰাইন্ড কৰি থোৱা আমখিনিৰ পৰা আধা কাপ দি দিছো আৰু 200 গ্ৰাম কনডেন্স মিল্ক দি দিছো কনডেন্স মিল্ক নাথাকিলে আপোনালোকে এক কাপ মিক্সিত গ্ৰাইন্ড কৰি লোৱা পাউডাৰ চেনিও দিব পাৰে এতিয়া অকণমান ফুড কালাৰ দি দিছো ফুড কালাৰ অপচনেল হয় ফুড কালাৰ নিদিলেও একো নাই এই গোটেইখিনি এবাৰ 2 মিনিটৰ কাৰণে আকৌ মিক্স কৰি লৈছো এই আইসক্ৰীমৰ কাৰণে আমাৰ মিক্সাৰ ৰেডি হৈ গ'ল এতিয়া এটা এয়াৰটাইট কন্টেইনাৰ লৈছো আৰু মিক্সাৰখিনি ইয়াত দি দিছো এতিয়া কন্টেইনাৰটো ভালকৈ বন্ধ কৰি কন্টেইনাৰটো মই ফ্ৰিজত 8 ঘণ্টাৰ কাৰণে থৈ দিম আমি যত আইস হ'বলৈ থওঁ সেই সেকশনটোত কন্টেইনাৰটো থব লাগিব এতিয়া 8 ঘণ্টাৰ পিছত কন্টেইনাৰটো উলিয়াই চাও হক এয়া চাওক আমাৰ আইসক্ৰীম ৰেডি হৈ গ'ল এই আইসক্ৰীম বাউলত উলিয়াই লৈছো আমাৰ ৰংমন আইসক্ৰীম খাবলৈ একদম ৰৈ আছে দেই আপোনালোকৰ ওচৰত যদি আইসক্ৰীম স্কুপ নাথাকে তেতিয়াহলে মোৰ নিচিনাকৈ এনেদৰে ডাঙৰ স্পুন এখন দি ধুনীয়াকৈ উলিয়াই ল'ব পাৰিব এতিয়া আইসক্ৰীমখিনি গাৰ্নিশ কৰিবৰ কাৰণে স্প্ৰিংকল বলছ কেইটামান ওপৰত এনেদৰে দি দিছো এয়া চাওক ক্ৰীমি ম্যাঙ্গো আইসক্ৰীম খাবৰ কাৰণে ৰেডি হৈ গ'ল আপোনালোকে দেখিলে মই ম্যাঙ্গো আইসক্ৰীম কেনেকৈ বনালো ক্ৰীমখিনি ৰংমনে টেষ্ট কৰিছিলে এতিয়া ৰংমনে আমাক ক'ব খাই কেনেকুৱা লাগিলে ৰংমন খাই কেনেকুৱা লাগিলে কোৱা সুইট আৰু খাই কি খুব ভাল পালে আপোনালোকেও এনেকৈ বনাব আৰু কেনেকুৱা লাগিলে মোক জনাব এটা নতুন ৰেচিপি লৈ আকৌ আপোনালোকক লগ পাম আজিৰ কাৰণে বাই বাই থ্যাংক ইউ